অনুশীলনী 16C অনুশীলনী 16C 1 নম্বৰ কুৱেশ্যনছ আছে হৰণফল উলিওৱা। কি আছে? হৰণফল উলিওৱা। হৰণফল প্ৰথম কুৱেশ্যনছ আছে 55 a কিউব হৰণ 11a। একদম ইজি। 55 a কিউবক আমি 11a ৰে হৰণ কৰিব লাগে। তো 55 a কিউব হৰণ 11a। তো a কিউবত কিমান বাৰ যায়? a স্কয়াৰ বাৰ। আৰু 11 55ত কিমান বাৰ যায়? 5 টাইমছ, মানে 5 বাৰ যায়। তো 5a স্কয়াৰ। এইটোৱেই উত্তৰ। সেম 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যন ইয়াত লিখো। 2 নম্বৰ কুৱেশ্যন মতে আছে -45 x to the power 4 y cube হৰণ 9 x square y square। তো -45 x to the power 4 y cube আমি 9 x square আৰু y square হৰণ কৰিব লাগে। y square দি y cube কিমান টাইমছ যায়? y টাইমছ। আৰু x square দি x to the power 4 x square বাৰ যায়। আৰু 9 দি 45ত 3 বাৰ যায়। আৰু আগত মাইনাছ আছে কাৰণে মাইনাছ হ'ব। তো -3 x square y। এইটোৱে উত্তৰ। এতিয়া চোৱা 3 নম্বৰত আছে 84 p to the power 4 q cube r হৰণ -12 p স্কয়ার q কিউব। তো 84 p to the power 4 q কিউব আরক আমি -12 p স্কয়ার q কিউবেরে হরণ করি। q কিউব ক্যান্সেল। p স্কয়ার p to the power 4 p to the power মানে p স্কয়ার বার যায়। আর 12 84 কিমান বার যায়? 12 আই থিঙ্ক 7 বার যায়। 7 বার। 12 7 গুণ 84। তো আর ইয়াত মাইনাস আছে কারণ মাইনাস হব 7 -7 p স্কয়ার কিউ p স্কয়ার আর। এটাই উত্তর। এতিয়া 4 নম্বৰত আছে -3 m to the power 5 n to the power 4 p কিউব হরণ m স্কয়ার n স্কয়ার p to the power 2। তো -63 m to the power 5 n to the power 4 p কিউব আমি -7 m স্কয়ার n স্কয়ার p স্কয়ারে হরণ করি। p স্কয়ার p কিউবত p টাইমস হরণ যায়। n স্কয়ার n to the power 4 n স্কয়ার বার যায়। আৰু m স্কয়ার m কিউবত কিমান বার যায়? m কিউব বার যায়। আৰু 63 কিমান বার যায়? 9 টাইমস। আগত মাইনাস আছে কাৰণে উত্তৰত মাইনাস হ'ব -9 m to the power m কিউব n স্কয়ার p। এটাই উত্তর। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনত কি আছে? -105 x to the power 7 y to the power 5 z কিউব হরণ 35 x কিউব y to the power 4 z।
minus 105 x to the power 7 y to the power 5 z cube divided by 35 x cube y to the power 4 z cube z square y to the power 4 y to the power 5 y times x cube x to the power 7 x to the power 4 times तो 35 105 3 times হৰণ যায় তো 3 আগত মাইনাছ আছে কাৰণ উত্তৰত মাইনাছ হ'ব আৰু x to the power 4 y z স্কয়াৰ এটাই উত্তৰ 6 নম্বৰত আছে 225 a cube b square c around 15 a square b c तो 225 a cube b square c divided by 15 a square b c तो c cancel b square b times a square a cube a times 15 125 15 times तो 15 ab এটি হল উত্তর এটি উত্তর তো এতিয়া আমি 1 নম্বৰ কোৱেশ্চনস কৰি ললো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনত যাম 2 নম্বৰ কোৱেশ্চন দুই নম্বৰ কোৱেশ্চনত আছে তলৰ বহুপদবোৰক লগতে দিয়া এক পদবোৰেৰে হৰণ কৰা এটোৱে হৰণ কৰা কিন্তু ইয়াত বহুপদবোৰক এক পদৰে হৰণ কৰিব লাগে প্ৰথম বহুপদটো আছে 2 নম্বৰ প্ৰথম বহুপদটো আছে তোমালোকে কিতাপত কোৱেশ্চনখিনি চাই লবা মই জাস্ট অংকখিনি কৰি দি আছো x to the power 8 minus x to the power 6 x to the power 6 plus x to the power 4 minus x square divided by x square x to the power 8 minus x to the power 6 plus x to the power 4 minus x square আমি x square রে হরণ কৰিব লাগে x রে কি কৰিব লাগে হৰণ কৰিব লাগে সো আমি যদি এতিয়া আমি x to the power 8 ক x square হৰণ কৰিম মানে প্ৰত্যেকটো পদকে বেলেগ বেলেগকৈ হৰণ কৰিম x to the power 6 ক x square হৰণ কৰিম plus x to the power 4 ক x square হৰণ কৰিম minus x to the square ক x square হৰণ কৰিম x square cancel x to the power 4 x to the power x square x to the power 4 ত x square times x to the x square x to the power 6 ত x to the power 4 times আৰু x square x to the power 8 ত কিমান টাইমছ যায় মানে x to the power 6 থাকে তো উত্তৰ x to the power 6 minus x to the power 4 plus x square এটোৱে হল উত্তৰ কিন্তু তোমালোকে এটা অলপ শর্টকাট কৰিব পাৰা এইটো অলপ শর্টকাট কৰিব পাৰা যেনেকৈ x to the power 8 x to the power 8 আছে কোশ্চেনটা আগত বহাই লোৱা x to the power 8 minus x to the power 6 plus x to the power 4 minus x square হৰণ x square ইয়াত যদি তোমালোকে আগতে x square টো কমন লোৱা তো ইয়াত কি হ'ব x to the power 6 থাকিব x to the power 4 হ'ব plus x square হ'ব ও ইয়াত মাইনাস হ'ব এটা মাইনাস হ'ব -1 হ'ব তাৰ মানে x square তো একবারে হৰণ যায় না তো ইয়াত -1 হ'ব আৰু ইয়াত যদি আগতে তুমি কি কৰি লোৱা আগতে x square কমন লৈ লোৱা তেতিয়াহলে x to the power 6 minus x to the power 4 plus
এক্স স্কোয়ার মাইনাস ওৱান, যেহেতু এক্স স্কোয়ার কমন লৈছে সেইকাৰণে মাইনাস ওৱান, আৰু তলত কি আছে এক্স স্কোয়ার। ডাইরেক্ট কেনসেল কৰিব পাৰা, তোমাৰ হৰণটো এক শাৰী ছুটি হৈ যাব, মানে অলপ শৰ্টকাট হৈ যাব। আৰু এনেকৈ কৰিব পাৰা কমন লৈ। আৰু যদি কোৱা আগৰটো নিয়মত কৰিবা, আগৰটো নিয়মতো কৰিব পাৰা। আগৰটো নিয়মেই ভাল, তোমালোকৰ কিতাপত দিয়া আছে। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰত কি আছে, এ স্কোয়ার বিসি প্লাস এ বি স্কোয়ার সি প্লাস এ বি সি স্কোয়ার, এইটো কিৰে হৰণ কৰিব লাগে, এ বি চিৰে হৰণ কৰিব লাগে। তো কি কৰা, প্ৰথমত বহাই লোৱা এ স্কোয়ার বি সি প্লাস এ বি স্কোয়ার সি প্লাস এ বি সি স্কোয়ার হরণ এ বি সি। এ বি সির যদি হরণ করা, বেতে বেলেগ বেলেগকৈ কৰা, প্ৰত্যেকটো পদকে বেলেগ বেলেগকৈ হৰণ কৰা। এ বি সি প্লাস এ বি স্কোয়ার সি এ বি সি প্লাস এ বি সি স্কোয়ার হরণ এ বি সি। তো বি সি ক্যান্সেল, এ স্কোয়ারত এ টাইমস এ সি এ ক্যান্সেল, সি ক্যান্সেল, বি স্কোয়ারত বি টাইমস এ ক্যান্সেল, বি ক্যান্সেল, সি স্কোয়ারত সি টাইমস। উত্তৰত কি হ'ব, এ প্লাস বি প্লাস সি, এটাই উত্তৰ। এতিয়া তোমালোকে 3 নম্বৰটো চোৱা। 3 নম্বৰত কি আছে, 3 নম্বৰত আছে 45 y to the power 5 minus 30 y to the power 4 plus 75 y cube minus 60 y square কি হৰণ কৰিব লাগে, 15 y square হৰণ কৰিব লাগে। তো 45 y to the power 5 minus 30 y to the power 4 plus 75 y cube minus 60 y square divided by কিমান, 15 y square, 15 y square। তো এতিয়া তোমালোকে এনেকৈ মানে প্ৰত্যেকটো পদকে বেলেগ বেলেগকৈ কৰিব পাৰা, কিন্তু যদি ইয়াত কমন লোৱা, চোৱা ইয়াত তোমালোকে 15 কমন ল'ব পাৰা। 15 y স্কোয়ার যদি কমন লোৱা, এইটো অলপ শৰ্টকাট হয়। 15 y স্কোয়ার যদি কমন লোৱা, ইয়াত কিমান হ'ব, 3 হ'ব। 3 ইনটু 15 45, ইয়াত y স্কোয়ার আনিছা, তো ভিতৰত থাকিব y কিউব মাইনাস 15 30 2 টাইমস, তো 2 আৰু y স্কোয়ার, y স্কোয়ার প্লাস 75 15 পাঁচবার আৰু y স্কোয়ার বাহিৰত আনিছে, ভিতৰত কি থাকিব y, আৰু 15 60 4 টাইমস 4 y স্কোয়ার যেহেতু আনিছে, ইয়াত কেৱল 4 থাকিব, বুজিছা। 4 আৰু 15 বাহিৰত, তো 15 y স্কোয়ার বাহিৰত, y স্কোয়ার ক্যান্সেল, 15 ক্যান্সেল, ডাইরেক্ট উত্তৰ। এনেকৈ শৰ্টকাট কৰিলে তোমালোকৰ 1-2 শাৰী অংক কমকৈ কৰিব লাগিব, অলপ টাইম বাচিব পৰীক্ষা। তো 3y কিউব মাইনাস 2y স্কোয়ার প্লাস 5y মাইনাস 4, এটাই উত্তৰ হ'ব। এতিয়া 4 নম্বৰ চোৱা। 4 নম্বৰত কি আছে, কুৱেশ্যনখিনি বহাইছোঁ। এতিয়া চোৱা, 8xy z দি এইখিনি হৰণ কৰিব লাগে। তোমালোকে বেলেগ বেলেগকৈ কৰিব পাৰা, কমন লৈ কৰিব পাৰিবা, যি ইচ্ছা। তো যদি তোমালোকে বেলেগ বেলেগকৈ কৰা, 32 বেলেগ বেলেগকৈ কৰিলে এক শাৰী 2 শাৰী বেছিকৈ কৰিব লাগে, সেইটো y স্কোয়ার z divided by 8xyz plus 24 xy square z square divided by 8xyz plus 16 x square yz square 8xy चार्ट 32 8 কেইবাৰ যায়, 4 বাৰ, x কিউবত x স্কোয়ার y স্কোয়ার y টাইমস z cancels 8 24 3 টাইমস x cancel y স্কোয়ার y টাইমস z স্কোয়ার z টাইমস 2 টাইমস x y cancel z স্কোয়ার z টাইমস। তো উত্তৰত কি হ'ব, 8 4
4x square y plus 3yz plus 2xz। এটাই উত্তর, এটাই কি উত্তর। যদি 5 নম্বৰ চোৱা, 5 নম্বৰত কি আছে? 5 নম্বৰত আছে 16। 5 নম্বৰ কুৱেশ্যনটো কৈছোঁ এতিয়া। 16p to the power 4 q cube divided by 8p square q square minus 56p to the p cube q square 8p square q square plus 32p square q square by 8p square q square। तो p square p to the 4 p square times q square q cube q 8 16 2 times 8 8 56 किमान times 7 times p square p cube p times q square q to the 4 q square times 8 32 4 times p square p square q square q square cancel। तो याद 2p square q minus 7 p q square plus 4 এটাই উত্তর। এতিয়া 6 নম্বৰ চোৱা। 6 নম্বৰত কি আছে? এইটো ইজি পাৰিবাই। 33 m to the power 4 n to the power 4 minus 44 m cube n cube plus 55 m square n square হৰণ 11 হৰণ ইয়াতে বহাই দিছোঁ 11। এইটো কুৱেশ্যন, কিতাপৰ কুৱেশ্যন, মই ডাইৰেক্ট অলপ কৰিলোঁ। ইয়াত যদি বেলেগ বেলেগকৈ কৰা 33 m to the power 4 n to the power 4 divided by 11 44 এইটো এক হাৰিতে হৈ যাব লাগিছিল m cube n cube plus 55 m square n square divided by 11 33 3 times 11 44 4 times 11 52 5 times 11 m to the power 4 n to the power 4 plus sorry minus हो गया minus m cube n cube plus 5 m square n square এটি হল উত্তর হয়েছে। এতিয়া 3 নম্বৰ চোৱা। 3 নম্বৰত কি কৰিছে? হৰণ ফল বাহিৰ কৰিব লাগিছে মানে, কিন্তু 3ৰ 1 নম্বৰ কুৱেশ্যনটো ভুল আছে। ইয়াত মাজত মাইনাছ হ'ব। তোমালোকে কিতাপত চাবা কুৱেশ্যনটো 7a স্কুৱেৰ, ইয়াত প্লাছ আছে প্লাছ 14a মাজত, কিন্তু মাইনাছ হ'ব মাইনাছ 14a হৰণ a minus 2 এইটোৰে হৰণ কৰিব লাগে। চ' ইয়াত চোৱা 7a স্কুৱেৰ minus 14a a minus 2 হা। তো ইয়াত যদি আমি কি কৰোঁ 7a কমন লওঁ, তেতিয়াহ'লে ভিতৰত কি থাকিব a আৰু মাইনাছ কিমান থাকিব 2 বুজিছা। আৰু a minus 2ৰে হৰণ কৰিব লাগে। a minus 2 কেঞ্চেল, উত্তৰত কি হ'ব 7a বুজিছা। 7a স্কুৱেৰ minus 14a divided by a minus 2 7a স্কুৱেৰ minus 14a divided by a minus 2 yes। ইয়াৰ পৰা যদি 7a কমন লওঁ তেতিয়াহ'লে a minus 2 divided by a minus 2 a minus 2 কেঞ্চেল, তো 7a থাকি যাব 7a উত্তৰ বুজিছা। 2 নম্বৰটো চোৱা। 2 নম্বৰত আছে কুৱেশ্যনটো বহাইছোঁ। এতিয়া এইটো 11 দি 55ত কিমান টাইমছ 5 টাইমছ 5। ইয়াৰ পৰা তোমালোকে হেৰি কৰা p যদি কমন লোৱা
ইয়াত ইয়াত 8 হ'ল, মোৰ কুৱেশ্যন উঠাওঁতে ভুল হৈছে, তো ইয়াত 8 হ'ল। আৰু তাৰপিছত চোৱা, এতিয়া তোমালোকে পি স্কোৱাৰ কমন লোৱা চবৰত। পি স্কোৱাৰ যদি লোৱা তেতিয়াহ'লে ভিতৰত থাকিব পি স্কোৱাৰ মাইনাছ 5p আৰু মাইনাছ 25 আৰু ইয়াত থাকিব, তলত থাকিব পি পি ইন্টু পি মাইনাছ 8, পি মাইনাছ 8, পি ইন্টু পি মাইনাছ 8। তো পি স্কোৱাৰ পি স্কোৱাৰত পি টাইমছ, তো 5p আৰু ভিতৰটো উৎপাদক বিশ্লেষণ কৰা। তো মাইনাছ পি স্কোৱাৰ মাইনাছ 8p নহয়, মাইনাছ 3p লোৱাচোন। ইয়াত 3p প্লাছ 8p নহয়, প্লাছ 3p মাইনাছ 8p মাইনাছ 24 হা। তো এতিয়া তলত কি থাকিব, তলত থাকিব p মাইনাছ 8। এতিয়া ওপৰত 5p, p যদি কমন লোৱা প্ৰথমটোৰ পৰা, p যদি কমন লোৱা তেতিয়াহ'লে ইয়াৰ পৰা এই দুটাৰ পৰা p যদি কমন লোৱা, তো p প্লাছ 3 আৰু ইয়াত মাইনাছ 8 যদি কমন লোৱা তেতিয়াহ'লে এনেকৈ নিমিলে। এই ৰচোন, এই হেৰিটো বাদ দিয়া, এইটো বাদ দিয়া, ইয়াত আকৌ কৰিছোঁ 5p স্কোয়ার মাইনাছ 8p প্লাছ 3p প্লাছ 3 মাইনাছ 24 হা। এতিয়া তলত হ'ল p মাইনাছ 8, p মাইনাছ কিমান 8। তো 5p আৰু p যদি ইয়াত পৰা কমন লোৱা তেতিয়াহ'লে কি হ'ব p মাইনাছ 8 হা, p মাইনাছ 8। আৰু ইয়াৰ পৰা যদি 3 কমন লোৱা, 3 যদি কমন লোৱা তেতিয়াহ'লে ভিতৰত কি থাকিব মাইনাছ p মাইনাছ 8 হ'ল না। তো হ'ল, আৰু তলত কি p মাইনাছ 8 হ'ল। তো 5p আৰু p মাইনাছ 8 p প্লাছ 3 বুজিছা। আৰু তলত কি হ'ব p মাইনাছ 8 কেঞ্চেল, আৰু ওপৰত কি হ'ল 5p হোল ইনটু p প্লাছ 3। এইটোৱে উত্তৰ। নাও 3 নম্বৰ কুৱেশ্যনটো চোৱাচোন। 3 নম্বৰ কুৱেশ্যনত কি আছে, x হোল ইনটু 6x স্কোয়ার মাইনাস 24 হরণ 6x হোল ইনটু x প্লাস 2 বুঝছা। তো এরপর কি করেছেন, হরণ করা x হোল ইনটু 6x স্কোয়ার মাইনাস 24 মাইনাস কি 24 হরণ 6x হোল ইনটু x প্লাস 2। x cancel, এতিয়া 6 টো বাইরে টানা আছে না, 6 টো যদি 6 বাইরে টানা x স্কয়ার মাইনাস 4 হল না। তো ইয়ার 6x প্লাস 2, তো 6 ক্যান্সেল কাটি দিয়া, x স্কয়ার মাইনাস 2 স্কয়ার তলত x প্লাস 2 বুঝছা। দেখাই নাইচোন, আকৌ বুজাই দিছোঁ ৰ'বা। কুৱেশ্যনটো পাইছা, কুৱেশ্যনটো পাবা। তাৰপিছত এক্স হোল ইনটু 6x স্কোয়ার মাইনাস 24 হরণ 6x হোল ইনটু x প্লাস 2 হল। তো x কাটি দিছোঁ। তাৰপিছত ইয়াৰ পৰা 6 কমন লৈছোঁ, মানে 6 টো বাহিৰত আনিছোঁ। তো ভিতৰত কি থাকিল x স্কোয়ার মাইনাস 4 আৰু তলত x প্লাস 2
তো 6 কেঞ্চেল, তো x স্কোয়াৰ মাইনাছ 4ক মাইনাছ আৰু 4ক 2 স্কোয়াৰ কৰিছোঁ। তো এইটো এটা ফৰ্মুলাত হ'ল a স্কোয়াৰ মাইনাছ b স্কোয়াৰ, এইটো ফৰ্মুলা a প্লাছ b হোল ইনটু a মাইনাছ b, এইটো ফৰ্মুলা। তো এইটো ফৰ্মুলাত বহাই দিয়াচোন, এইটো ফৰ্মুলাত বহাই দিয়া x প্লাছ 2 হোল ইনটু x মাইনাছ 2, x প্লাছ 2 কাটাকাটি x মাইনাছ 2, এটা হ'ল উত্তৰ, বুঝছা? তো আমি তিনি নম্বৰলৈকে কৰিলোঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, ভিডিঅ'টো বহুত লং হৈ যায়, সেইকাৰণে নেক্সট ভিডিঅ'ত তোমালোকে তিনিৰ বাকীখিনি কৰি দিম। আৰু কোনটো চেপ্টাৰ লাগে কমেণ্ট কৰি জনাবা বাকীখিনি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ৰেগুলাৰ ভিডিঅ' পাবলৈ।